কি খবৰ আপোনালোকৰ? মই এই দুদিনৰ ভিতৰত জলকীয়াৰ আচাৰ দুটা ধৰণত বনাইছোঁ। মই আপোনালোকক দেখুৱাই দিওঁ। এই ৰঙা জলকীয়াটোৰে মই দুবিধ আচাৰ বনালোঁ। এবিধ হ'ল কি ভিতৰত মছলা ভৰাই আৰু আনবিধ হ'ল পেষ্ট কৰি পেলাই। দুটাৰে ৰেচিপি মই আপোনালোকক দেখুৱাই দিম। এই প্ৰথমতে মই আপোনালোকক এই মছলা ভৰোৱাটো দেখুৱাই লওঁ। এইটো কাৰণে আপোনালোকে এই বজাৰত আজিকালি ৰঙা ৰঙা জলকীয়া, পকা জলকীয়া দেখা পাব। পকা মানে সেই শকতটো, গোটাটো সেইটো ল'ব। তাৰপিছত যোনে যোনে জানে, বহুতেই জানেই বাৰু, আৰু যোনে যোনে প্ৰথম শিকি আছে মানে আপোনালোকে অকণমান কমকৈ ল'ব কোৱান্টিটিটো। যেতিয়া এক্সপাৰ্ট হৈ যাব তাৰপিছত কণ্টিনিউ কৰিব পাৰিব বেছিকৈ লৈ পেলাই। চ' প্ৰথম ষ্টেপটো হ'ল কি ভালকৈ জলকীয়াখিনি ধুব লাগিব। ঠাৰিডাল গুচাব নালাগে, ধোৱাৰ আগত নুগুচাব, নহ'লে ভিতৰত পানী সোমাই যাব। তাৰপিছত চাফাকৈ ধুই পেলাই এক ৰ'দত শুকুৱাই ল'ব পানী চানীখিনি। যিমানখিনি এক ৰ'দত যিমানখিনি শুকাই ছাফিচিয়েণ্ট। আৰু যদি মানে ৰ'দ অলপমান কম আছে, ধুই পেলাই তাৰপিছত আপোনালোকে সেই কেৰাহীত, শুকান কেৰাহীত অকণমান মানে জুইটো কমকৈ দি ৰ'ষ্টটো কৰিব পাৰে। কিন্তু ৰ'ষ্ট কৰোঁতে সাৱধান, দেই গ'লে আকৌ বেয়া হ'ব। তাৰপিছত ছেকেণ্ড ষ্টেপটো হ'ল আপোনালোকে যেতিয়া জলকীয়াখিনি শুকাই যাব, তাৰপিছত সেই ঠাৰিডালত আপোনালোকে কাটি পেলাই ভিতৰৰ গুটিখিনি উলিয়াব লাগিব। সেই গুটিখিনি উলিয়াওঁতেও সাৱধানে উলিয়াব। সৰু কটাৰী যদি আছে বা কাটা চামুচ আছে, ভিতৰত ভৰাই অকণ পকাই দিলে গুটিখিনি ওলাই আহে। গুটিখিনি পেলাব নালাগে, আমি গুটিখিনি মছলাতে ব্যৱহাৰ কৰিম। আৰু মছলাৰ কাৰণে কি কি লৈছিলোঁ, চফ ল'লোঁ, গোটা জিৰা ল'লোঁ, গোটা ধনিয়া, তাৰপিছত সৰিয়হৰ গুটি, আজৱাইন, মেথি, এইবিলাক যিমান গোটা আপোনালোকৰ মছলা আছে সেইখিনি ল'ব। লোৱাৰ পিছত ভালকৈ ধুই একেধৰণে আপোনালোকে কেৰাহীত ৰ'ষ্ট কৰিব, নহ'বা ৰাতিপুৱা যদি ধুই দিয়ে ৰ'দত শুকালেও হৈ যাব। অকণমান ৰ'ষ্ট কৰাৰ পিছত, শুকান কেৰাহীত ৰ'ষ্ট কৰিলে মানে গোন্ধটো ভাল আহে। ৰ'ষ্ট কৰাৰ পিছত তাৰপিছত আপোনালোকে মিক্সিত, আৰু সেই ৰ'ষ্ট কৰোঁতে এই জলকীয়াৰ গুটিখিনি যে উলিয়াইছিলে সেইখিনিও একেলগে ৰ'ষ্ট কৰি দিব, শুকানকৈ ভাজি দিব। তাৰপিছত আপোনালোকে মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি দিব। গ্ৰাইণ্ড মানে একেবাৰে ফাইন পাউডাৰ নালাগে, এনেকুৱা ধৰণৰ আপুনি দেখিছে ন ভিডিঅ'টোত, এনেকুৱা ধৰণৰ মানে একদম মিহি নালাগে, এইটো ধৰণে আপোনালোকে গ্ৰাইণ্ড কৰিব। তাৰপিছত আপোনালোকে ইয়াতে কেইটামান বস্তু মিক্স কৰিব লাগিব। এটা হ'ল নিমখ, তাৰপিছত হ'ল আমচুৰ পাউডাৰ মানে আমৰ পাউডাৰটো, তাৰপিছত অকণমান ভিনেগাৰ আৰু আপোনালোকে মিঠাতেল, কেঁচা মিঠাতেলটো, তাৰপিছত সানি ল'ব। মানে দেখিছে নহয় এইটো কনচিষ্টেঞ্চি। তাৰপিছত সানি লোৱাৰ পিছত আপোনালোকে ভিতৰত, জলকীয়াৰ ভিতৰত চামুচেৰে হওক, চামুচৰ বেক চাইডটো দি হওক, এনেকৈ আপোনালোকে হেৰি কৰি দিব, ভৰাই দিব। বাছ, তাৰপিছত আৰু এটা বাউলত অকণমান মিঠাতেল ল'ব। এই যে আপোনালোকে জলকীয়াটো দেখিছে, এটা এটাকৈ জাষ্ট এনেকৈ ডিপ কৰি কৰি ছাইড কৰি থৈ দিব আৰু এসপ্তাহমান ৰ'দত দিব। তাৰপিছত এইটো ৰেডি। ইয়াৰ পৰা আপোনালোকে ভিনেগাৰ অকণমান দি দিব, নহ'লে বেয়াও হৈ যাব পাৰে। এবাৰ বনাই খাই চাব। নিজে বনোৱা আচাৰৰ গোন্ধটো আৰু বজাৰৰ পৰা কিনা আচাৰৰ গোন্ধটোৰ ভিতৰত বহুত পাৰ্থক্য। যেতিয়া আপোনালোকে নিজে বনাব, আপোনালোকৰ মন যাব যে নাই নিজেই বনাই পেলাই খাওঁ নেকি, মানে বজাৰৰ পৰা আচাৰ কিনিবলৈ মনো নাযাব। আৰু মানে প্ৰত্যেকটা ছিজনত কিবা নে কিবা এনেকুৱা বস্তু আপুনি দেখাই পাব যিহেৰে আপুনি আচাৰ বনাব পাৰে। মছলাটো একেই, সেইখিনি ব্যৱহাৰ কৰি নিজৰ আচাৰ নিজেই বনাব পাৰে।